নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি মনটো বহুত বেয়াও, বহুত বেয়া, বহুত বেছি বেয়া। বন্ধুসকল, আপোনালোকে থাম্বনেইলটোত দেখিয়েই গম পাইছে যে আজি কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, মোৰ মানুহজনীয়ে বহুত বেয়াকৈ ফেইল কৰিলেও থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাত। মই ভবাই নাছিলোঁ বন্ধুসকল ইমান যে বেয়াকৈ ফেইল কৰিব। তাই আজি কান্দি কান্দি কি হৈ আছে মানে মই আপোনালোকক ক'ব নোৱাৰোঁ। ইমান কান্দি আছে, গোটেই দিনটোৱে কান্দি আছে। তাই বন্ধুসকল পৰীক্ষাও ভাল হৈছিলে, পৰীক্ষাত ভালদৰে লিখিছেও তাই কোৱা মতে, কিন্তু ফেইল কিয় কৰিলে মানে মই ভাবা নাই। ইমান যে বেয়াকৈ ফেইল কৰিব। এইখন চাওক, এইখন এডমিট কাৰ্ডখন চাওক, দেখিলে? এডমিট কাৰ্ডখন আপোনালোকে দেখিলে? সেইটোৱে। ৰাতিপুৱা যোৱাকালি ৰাতিটো তাই খোৱা নাই। 12টা বজাত মানে ৰিজাল্ট চাইহে শুব। তাই বেচেৰিয়ে ৰিজাল্টটো চালে এটামান বজাত। ৰিজাল্টটো চোৱাৰ পিছতহে তাই গম পাইছে, আৰু তাই গোটেই ৰাতিটো নুশুলে। তেতিয়াবা কান্দি আছে এতিয়ালৈকে। কি কৰিব? মই বোলো কান্দি কুটি লাভ নাই আৰু দে, এতিয়া কি কৰিবি, যিহেতু গুচিয়ে গ'ল ন। আৰু নেক্সট আকৌ পৰীক্ষা আহিব, আকৌ দিবি। আকৌ যদি বেয়া হয় আকৌ দিবি, দিয়ে থাকিবি, আহিয়ে থাকিব, দিয়ে থাকিব ন। গতিকে মনটো ইমান ভাগি লাভ নাই, হয়নে? বন্ধুসকল, আপোনালোকে কোনে কোনে পাছ কৰিলে মোক কমেণ্ট বক্সত জনাবচোন। আৰু কোনে কোনে ফেইল কৰিলে, কাৰ কাৰ বেয়া হ'ল মোক জনাবচোন কমেণ্ট বক্সত। মই জানো এইবাৰ পৰীক্ষাত বহুত মানুহে বেয়া হৈছে, কাৰণ বহুত লাখ লাখ মানুহে এপ্লাই কৰিছিলতো, সকলোতো চাকৰি নাপাব ন। তাকে মোৰ মানুহজনীক কৈছোঁ, তই ইমান দুখ কৰি নাথাকিবি। ইমান মানে বেয়া লাগে ন। যিহেতু বন্ধুসকল, মোৰ মানুহজনীয়ে বহুত তাই কষ্টত পঢ়িছিলে, দিনে ৰাতিয়ে কষ্ট কৰিছিল। আনকি ভাত পানী একোৱেই বনোৱা নাছিলে, চব মই বনাইছিলোঁ। ভাত পানীৰ পৰা ধৰি সকলোখিনি ঘৰুৱা কাম মই কৰিছিলোঁ। যে তই কৰিব নালাগে, পঢ়, তই পঢ় আৰু মানে খা ব থাক, খালি পঢ়িয়ে থাক। এনি টাইম মোবাইলটোত কিতাপো কিনি দিছিলোঁ, পঢ়ি আছে। পঢ়ি 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 তাই পৰীক্ষাও ভাল হৈছে আনকি। তাৰপিছত পৰীক্ষাটো কেনেকৈ বেয়া হ'ল মই সেইটো বুজি নাপালোঁ। যেনে তেনে যদি পাছ কৰি যোৱা হয়, নেক্সটটোত আকৌ অকণমান ট্ৰাই কৰিলে হয় ন। এতিয়া একেবাৰে ফেইল বুলিয়ে দেখাই দিছে, কি কৰিব। বন্ধুসকল, সকলোৱে দুখ কৰি নাথাকিব। নেক্সট আকৌ পৰীক্ষা আহিব, আপোনালোকে আকৌ ট্ৰাই কৰিব, দিব। গতিকে ইমান চিন্তা কৰি নাথাকিব। পৰীক্ষা বেয়া হোৱাটো সাধাৰণ কথা, কাৰণ পৰীক্ষাত পাছ ফেইল থাকেই। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। মোৰ ভিডিঅ'টো যদি চাই আছে, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।